মহোদয় ধন্যবাদ আপুনি মোক ক'বলৈ সুযোগ দিলে। প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আমাৰ সন্মানীয় মন্ত্ৰী অজন্তা নিয়ম বাইদেউ ডাঙৰীয়ানী, তেখেতে আজি চৰকাৰৰ হৈ ফালে এই ৰিজলিউশ্যনখন ইয়াত উপস্থাপন কৰিছে। আৰু যিটো ৰিজলিউশ্যন আমাৰ সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। মহিলা সবলীকৰণৰ নামত বা মহিলাক শক্তিশালী কৰাৰ নামত চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখি বিভিন্ন আঁচনিও লৈ ফালে কাম কৰি আহিছে। আৰু এই ক্ষেত্ৰত বৰ্তমান নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া NDA চৰকাৰ হিচাপে যিখিনি পদক্ষেপ লৈ ফালে কাম কৰি আছে এয়া উল্লেখনীয়। আৰু এটা যুগে যুগে যিটোলৈ চৰ্চা কৰি আহি থকা হৈছিলে সেইটো বাস্তৱত ৰূপায়ত হোৱাও আমি দেখিবলৈ পাইছোঁ। মহিলা সবলীকৰণ অকল অৰ্থনৈতিক দিশত চালে নহ'ব, অকল ঘৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত চালেই নহ'ব, শিক্ষা দীক্ষাত চালেই নহ'ব। এটা গণতান্ত্ৰিক দেশত ৰাজনৈতিকভাৱে তাত আগভাগ লৈ ফালে ৰাইজৰ প্ৰতিনিধি হয়, ইয়াত নিজৰ যিটো চিন্তা, নিজৰ যিটো ভাৱনা সেইটো ব্যক্ত কৰাৰ লগতে লৈ ফালে কাম কৰিব পাৰিলেহে মহিলাক শক্তিশালী কৰা আৰু মহিলা সবলীকৰণটো সম্পূৰ্ণ হ'ব। আজি পঞ্চায়তত 50% ৰিজাৰ্ভেশ্যন দিয়া হৈছে। সেই হিচাপে যথেষ্ট মহিলা যাক আমি কল্পনা কৰা নাছিলোঁ। বহুত ধুনীয়াকৈ পঞ্চায়তৰ সভানেত্ৰী হয় বা জিলা পৰিষদৰ সভানেত্ৰী হয়, ধুনীয়াকৈ আজি পঞ্চায়তটো চলাই আহি আছে। কিন্তু ইয়াৰ পিছত আমি দেখিছোঁ মহিলা MLA নথকাৰ কাৰণে, মহিলা MP নথকাৰ কাৰণে ওপৰ লেভেলত, ওপৰ মহলত যিখিনি এটা সম্পৰ্ক ৰাখি কাম কৰিব লাগিছিলে সেইখিনি কাম কৰাত অলপ হ'লেও সমস্যাৰ সন্মুখীন হৈছে। মহিলা মন্ত্ৰীৰ অভাৱ, আমাৰতো বাইদেউ অকলে মন্ত্ৰী আছিল। গতিকে বহুজন যদি মহিলা মন্ত্ৰী থাকিলে হয়, আমাৰ জিলা পৰিষদৰ সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, তেওঁলোকে সেই মন্ত্ৰীসকলৰ লগত কথা পাতি চৰকাৰী বিভিন্ন বিভাগৰ যি দায়িত্ব পঞ্চায়তক অৰ্পণ কৰা হৈছিলে ভালদৰে গ্ৰাউণ্ড লেভেলত তেওঁলোকে কৰিব পাৰিলে অকল মহিলা নহয়, মহিলাৰ জৰিয়তে সমাজ হিচাপে আমি আগবাঢ়িব পাৰিলোঁ হয়। মই আজি বুজি নাপাওঁ, অলপ আগত আমাৰ অপজিশ্যন তৰফৰ পৰা কোৱা হৈছে যে সেই বিলৰ ওপৰত আগতে কংগ্ৰেছৰ তৰফৰ পৰা কেনেকৈ উদ্যোগ লোৱা হৈছিলে, উদ্যোগটো লৈ আহি আছিলে। কিন্তু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিটো ৰূপায়িত কৰিবলৈ আছে তাত সমৰ্থন কৰিব নোৱাৰাৰ কি কাৰণ থাকিব লাগে। আৰু আজি যিটো বিধেয়কত ডিলিমিটেশ্যনৰ পিছত এই মহিলা সংৰক্ষণটো কাৰ্যকৰী কৰা হ'ব, এইটো এটা প্ৰতিশ্ৰুতি আছিলে আৰু তাক কংগ্ৰেছে সম্পূৰ্ণভাৱে সমৰ্থন কৰিছিলে সাংসদৰ মধ্যে। আৰু আজি সেই হিচাপে ৰিডিলিমিটেশ্যন কৰি পেলাই আজি এই মহিলা ৰিজাৰ্ভেশ্যনটো কৰাৰ কাৰণে ব্যৱস্থা ল'ব ওলাইছে, য'ত আজি আকৌ অপজিশ্যনৰ পৰা বাধা আহিব। গতিকে সেইটো কোনো ক্ষেত্ৰত বাধা থাকিব নালাগে। আমাৰ উদ্দেশ্যটো হ'ব লাগে মহিলাসকলক সুবিধা দিয়া, মহিলাৰ প্ৰতিনিধিত্বটো নিশ্চিতকৰণ কৰা আৰু 1/3 যিটো আমি সিদ্ধান্ত লৈছোঁ সেইটো যাতে আমি ৰূপায়ণ কৰিব পাৰোঁ। সেয়া অকল এটা পাৰ্টিৰ কাৰণে নহয়,
আমি সকলো ভাৰতীয়ৰ কাৰণে দৰকাৰ আৰু গণতান্ত্ৰিক দেশ হিচাপে প্ৰত্যেকজনে ইয়াৰ মূল্যবোধটো ৰাখিব লাগে অলপ আগত আমাৰ বাইদেউ এজনীয়ে কৈছে যে মহিলাসকলৰ মানে আজি এনেকুৱা অৱস্থা যে মহিলাসকলক অকল মানে কামৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰে কিন্তু সুযোগটো দিব নোখোজে গতিকে সেই কথা আমি সবেই উপলব্ধি কৰোঁ আমি চৰ্চাও কৰোঁ গতিকে মহিলাসকলক যদি আমি আগবঢ়াই দিওঁ প্ৰত্যেকটা কামতে মহিলাসকল সফল আজি ঘৰ চলোৱাৰ ক্ষেত্ৰত প্ৰথমে ৰেচন কাৰ্ডৰ অধিকাৰ পুৰুষসকলৰ হাতত আছিল তেতিয়া ৰেচন পানী ঘৰত পায় নাপায় কোনো গেৰেণ্টি নাছিল কিন্তু মহিলাসকলক যিদিনাৰ পৰা দায়িত্ব দিয়া হয় আজি ৰেগুলাৰলি ৰেচনবোৰ ঘৰলৈ যোৱা হৈ গ'ল ঘৰলৈ পোৱা হৈ গ'ল আৰু আজি যিসকল ৰেচন বিতৰণকাৰী তেওঁলোকে কোনো 2 নম্বৰী কৰাৰ সুযোগটো নাথাকিল মহিলা কনচিয়াছ হোৱাৰ একোৱে নাছিলে পুৰুষসকলে একোৱে নাছিলে যে পাকঘৰত কি লাগে কি নালাগে আৰু আজি মহিলাসকল হোৱাৰ পিছত এটা নিশ্চিত হৈ গ'ল যে ৰেচন যি উদ্দেশ্য চৰকাৰে দিছে এইটো এই পৰিয়ালত পাবই আৰু আমি চবেই জানো মহিলাই সকলো ঘৰত মূল আৰু আজি এই কথা আমি উপলব্ধি কৰিছোঁ মহিলাসকলক দায়িত্ব দিয়াৰ পিছত যে মহিলা ঘৰত থাকিলে ভাত খাব পাব চবে কিন্তু ঘৰৰ মহিলাজনী যদি বাহিৰত থাকে পুৰুষ থাকে ল'ৰা ছোৱালীয়ে ভাত খাব পাব না নাই তাৰ কোনো গেৰেণ্টি নাই ৰাতিপুৱা হোৱাৰ লগে লগে মহিলাসকলৰ এটা দায়িত্ব বৰষুণে দিয়ক যিয়ে নিদিয়ক সোমোৱাই আহক ৰাতিপুৱা উঠি চাহ বনাব লাগিবই দুপৰীয়া যেতিয়া হ'ব যিমানেই ৰ'দ নহওক যিমানেই যি নহওক যিমানেই বৰষুণ নিদিয়ক দুপৰীয়াৰ ভাত সাজিব লাগিবই আৰু ৰাতি হ'লে ঘৰত যিয়ে নাথাকক কিন্তু এসাঁজ কেনেকৈ সজাই পৰাই ল'ৰা ছোৱালী ঘৰৰ পৰিবাৰ চবকে কেনেকৈ খুৱাব মহিলাই এইখিনি কথা সদায় মনত ৰাখে আৰু সেইখিনি কথা তেওঁলোকে এইখিনি কাম তেওঁলোকে কৰি আহিছে চব সকলোভাৱে আজি পঞ্চায়তত 38টা ডিপাৰ্টমেণ্ট দিয়া আছে এই 38টা ডিপাৰ্টমেণ্ট যদি 50% মহিলাক ৰিজাৰ্ভেশ্যন দিয়াৰ পিছত তেওঁলোকে যদি ভালদৰে কাম কৰিব লাগে তেতিয়াহ'লে বিধানসভা বা সাংসদ তাতেও প্ৰতিনিধি থাকিব লাগিব আৰু তেতিয়াহে ভালদৰে কাম কৰিব পাৰিব গতিকে মই সম্পূৰ্ণভাৱে আজি এই ৰিজলিউশ্যনৰ এই প্ৰস্তাৱৰ সমৰ্থনত মই থিয় দিছোঁ আৰু মই ভাবোঁ সকলো সদনে এইটো সমৰ্থন জনাব আৰু আমি কেন্দ্ৰীয় চৰকাৰক পুনৰ আমি যাতে অনুৰোধ কৰিব পাৰোঁ যে ৰিডিলিমিটেশ্যন কৰি 2029 চনৰ ভিতৰতে মহিলাৰ যিটো কোটা এই কোটাটো নিশ্চিত কৰি পেলাই নিৰ্বাচন কৰক আৰু চবতে আমি আশা কৰাৰ নিচিনা 1/3 মহিলাৰ প্ৰতিনিধি সেইখিনি কৈ মই মোৰ বক্তব্য সামৰি মাৰিলোঁ ধন্যবাদ